Hello everyone, সকলোকে চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনালো। আহক আজিৰ এই ভিডিঅটো আৰম্ভ কৰোঁ। আমাৰ সৌৰজগতত বিভিন্ন আকাৰৰ গ্ৰহাণুৱে সূৰ্যটোক প্ৰদক্ষিণ কৰি আছে। বৃহস্পতি আৰু মঙ্গল গ্ৰহৰ মাজত আৰু নেপচুন গ্ৰহৰ শেষৰ অংশত দুটি বিশেষ গ্ৰহাণুপুঞ্জৰ বেল্ট আছে, যাক এষ্ট্ৰইড বেল্ট আৰু কাইপাৰ বেল্ট বুলি নামাকৰণ কৰা হৈছে। বৃহস্পতি আৰু মঙ্গল গ্ৰহৰ মাজৰ এষ্ট্ৰইড বেল্টত প্ৰায় এক নিযুত ভিন্ন আকৃতি আৰু বৈশিষ্ট্যপূৰ্ণ গ্ৰহাণু আছে, আৰু ইয়াৰে মাজৰ এক ৰহস্যময় এষ্ট্ৰইড হৈছে 16 চাইকি। আৰু আজিৰ এই ভিডিঅ'টোত আমি এই এষ্ট্ৰইডটোৰ বিষয়ে কথা পাতিম। শেহতীয়াকৈ সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰা এই 16 চাইকি এষ্ট্ৰইডটো নতুনকৈ আৱিষ্কাৰ হোৱা এষ্ট্ৰইড নহয়। প্ৰায় 1852 চনতে ইটালিয়ান জ্যোতিৰ্বিজ্ঞানী এনাবেল দ্য গ্যাস্পেৰিছে এই গ্ৰহাণুটো আৱিষ্কাৰ কৰিছিল। পৃথিৱীৰ পৰা প্ৰায় 500 মিলিয়ন কিলোমিটাৰ দূৰত থকা এই এষ্ট্ৰইডটোৰ গড় ব্যাস অৰ্থাৎ এভাৰেজ ডায়ামিটাৰ হৈছে 226 কিলোমিটাৰ, আৰু প্ৰায় 5 বছৰৰ মূৰে মূৰে এই 16 চাইকিয়ে সূৰ্যটোক এবাৰ পৰিভ্ৰমণ কৰে। ধাতুৰে নিৰ্মিত গ্ৰহাণুসমূহৰ ভিতৰত এই 16 চাইকি সবাতোকৈ বৃহৎ, আৰু ই বিভিন্ন মূল্যৱান ধাতু যেনে আইৰণ, নিকেল, প্লেটিনাম, গোল্ড আদিৰে নিৰ্মিত বুলি বৈজ্ঞানিকসকলে অনুমান কৰিছে। আজিৰ পৰা প্ৰায় 4.5 বিলিয়ন বছৰ আগতে আমাৰ এই সৌৰজগতখনৰ সৃষ্টি হৈছিল, আৰু সেই সময়ত বিভিন্ন গেছীয় পদাৰ্থ, ধূলিকণা আৰু শিলাখণ্ড ইত্যাদি এটা আনটোৰ সৈতে লগ হৈ পেলাই আজি আমি দেখা গ্ৰহ আৰু গ্ৰহাণুসমূহৰ সৃষ্টি হৈছিল। এইদৰে গ্ৰহাণুসমূহৰ সৃষ্টিৰ সময়ত এটা আনটোৰ মাজত খুন্দা খাই সংঘৰ্ষ হোৱাৰ বাবে বহু সময়ত এনে গ্ৰহৰ কেন্দ্ৰভাগহে বাকী ৰৈছিল, যিয়ে পিছলৈ 16 চাইকিৰ দৰে এষ্ট্ৰইডৰ ৰূপ লয়। ভূপৃষ্ঠৰ পৰা প্ৰায় 3000 কিলোমিটাৰ তলত থকা পৃথিৱীৰ কেন্দ্ৰটোৰ লগত এনে 16 চাইকিৰ দৰে গ্ৰহাণুৰ সাদৃশ্য আছে, কিন্তু অত্যধিক উত্তাপ আৰু চাপৰ বাবে আমাৰ পৃথিৱীৰ কেন্দ্ৰটোক আমি সূক্ষ্মভাৱে অধ্যয়ন কৰিব পৰা নাই। গতিকে মহাকাশৰ বুকুত বিচৰণ কৰি থকা 16 চাইকিৰ দৰে পৃথিৱীৰ কেন্দ্ৰ সদৃশ এষ্ট্ৰইডসমূহৰ অধ্যয়নে মানৱ জাতিৰ বাবে জ্ঞানৰ এক নতুন ভঁৰাল মুকলি কৰিব। সেয়েহে সমগ্ৰ জ্যোতিৰ্বিজ্ঞানীসকলৰ মাজত 16 চাইকি এষ্ট্ৰইডটোৰ এক বিশেষ স্থান আছে। এই ৰহস্যময়ী এষ্ট্ৰইডটোৰ অধ্যয়নৰ বাবে 2022 চনৰ আগষ্ট মাহত নাছা আৰু স্পেচ এক্স লগ হৈ চাইকি নামৰ এখন মহাকাশযান গ্ৰহাণুটোলৈ প্ৰেৰণ কৰিব, আৰু প্ৰায় 2026 চনত এইখন মহাকাশযান 16 চাইকিত গৈ উপস্থিত হ'ব। এইখন মহাকাশযানৰ লগত বিভিন্ন অত্যাধুনিক সা সঁজুলি প্ৰেৰণ কৰা হ'ব, যিয়ে এষ্ট্ৰইডটোৰ সম্পৰ্কে বিভিন্ন তথ্য আহৰণ কৰি আমাৰ পৃথিৱীলৈ প্ৰেৰণ কৰিব। 16 চাইকিত থকা সমগ্ৰ ধাতুৰ মূল্য প্ৰায় $10,000 কোৱাড্ৰিলিয়ন বুলি বৈজ্ঞানিকসকলে অনুমান কৰিছে, যি পৃথিৱীৰ মুঠ GDP-তকৈ বহুগুণে বেছি। অদূৰ ভৱিষ্যতে 16 চাইকিত থকা এই ধাতুসমূহ যদি পৃথিৱীলৈ স্থানান্তৰিত কৰা হয়, তেন্তে পৃথিৱীৰ প্ৰতিজন লোকে একোজন বিলিয়নাৰলৈ ৰূপান্তৰিত হ'ব বুলি বহুতেই মত পোষণ কৰে। কিন্তু পৃথিৱীলৈ এনে মূল্যৱান ধাতুসমূহ স্থানান্তৰ কৰাৰ ফলত এনে ধাতুসমূহৰ মূল্য পৃথিৱীত নিম্নগামী হ'ব, আৰু পৃথিৱীৰ সমগ্ৰ অৰ্থনীতি ভাগি পৰিব। গতিকে 16 চাইকিত থকা ধাতুসমূহ পৃথিৱীলৈ অনাটো মুঠেই গ্ৰহণযোগ্য নহয়। কিন্তু এই এষ্ট্ৰইডটোৰ অধ্যয়নৰ জৰিয়তে সৌৰজগতৰ সৃষ্টিৰ অন্তৰালত লুকাই থকা বিভিন্ন পৰিঘটনাৰ বিষয়ে আমি জানিব পাৰিম, আৰু ইয়াৰ বাবে আমি 2026 চনলৈকে অপেক্ষা কৰিব লাগিব। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। ধন্যবাদ।